মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আজি দিনা মই ভাবিছোঁ যে জেঠীমাহঁতৰ ঘৰৰ পৰাই এপাক ফুৰি আহোঁ। আপোনালোকো ব'লক আমাৰ লগতে, আৰু মোৰ চেনেলটো সকলোৱে চাব। মৰম দি যাব, ছাপোৰ্ট কৰি যাব। গা পা ধুই আহিলোঁ, ড্ৰেছ কৰি আমি আহিম। এই ফাৰ্ষ্ট এখন দলংহে পাইছোঁ, আৰু এনেকুৱা 4খন দলং আছে। টোটেল 5খন দলং আমি পাৰ হ'ব লাগিব আমাৰ জেঠীমাহঁতৰ ঘৰত গ'লে। এয়া আমাৰ কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আপোনালোকে চাই যাওক। এয়া দলঙৰ তলত পানী। এই দুজনে চাইকেল চলাব, মোক উঠাব। ইয়াত দুজনী দেখিছে। এইডাল আমাৰ ইয়াৰে আহঁত গছ হয়, বহুত ডাঙৰ আহঁত গছ এইডাল। ইয়াত আমি আপোনালোকৰ কি কয় এইটো গপূজা পালন কৰোঁ আমি ইয়াতে। একচুৱেলি এটা মাহত মানে গপূজা হয়। এয়া চাওকচোন পৰিৱেশটো, কি ধুনীয়া পৰিৱেশ। এনেকৈ আৰু যাই থাকক আজি আপোনালোকে আমাৰ লগতে। আপোনালোকেও চাওক আমাৰ ভিডিঅ'বোৰ। আমি গৈ আছোঁ খোজকাঢ়ি বৰ্তমান মানে দলঙৰ পৰা নমাই দিয়া নাই, চাইকেলত ব্ৰেক নাই একচুৱেলি। ভয় লাগে ন এক্সিডেণ্ট হৈ যাবলৈ। এনেকৈ খোজকাঢ়ি আমি গৈ আছোঁ। আছে 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 এজনীৰ তাত আছে ব্ৰেক, সেইখনত ব্ৰেক নাই একচুৱেলি। টিকলি আজি কি হ'ব, দলঙৰ পৰা নামাই দিলি। নামাই দিব বোলে এনেকৈ ব্ৰেক নোহোৱা চাইকেল লৈ। দিয়ক চাই যাওক আপোনালোকে। মই চাইকেলত উঠি গৈ আছোঁ, কি মজাই বেলেগ। ইয়াত দিনাই চলাই আছে, এইটো টিকলি চলাই আছে। টিকলি ক'তে দেখিছে, পেডেল মাৰি আছে গাইজ। নামিব হ'লে আমি এয়া আৰু এখন দলং পালোঁৱে, নামিলোৱে এখনৰ পৰা, আৰু এখন পালোঁৱে। দেখিছে, এতিয়া আৰু চাইকেলৰ পৰা নামি গৈ আছোঁ খোজকাঢ়ি। দলঙত উঠাই দিব নোৱাৰোঁ। এয়া গৈ আছে, এইটো টিনা, এইটো টিকলি। চাই যাওক আপোনালোকে, মজা লৈ যাওক এনেকৈ পৰিৱেশটো কেনেকুৱা। ফটো গাইজ দেখিছে, দলংখন পাইছে কাৰণে ফটো উঠাই সিহঁতৰ ঠাণ্ডা। এয়া চাওক ফটো উঠিবলৈ। কি ধুনীয়া বতাহ দি আছে একচুৱেলি, সেইকাৰণে অকণমান ৰখি দিলোঁ ইয়াতে আমি। দলংখন পাইছোঁ এতিয়া।
আৰু নাই আৰু দলং চলং একো নাই। এইটো আমাৰ ইয়াতে কামাখ্যা মন্দিৰ, সৰু হয় ডাঙৰ নহয়, বাট আমাৰ এইটো মানে কামাখ্যা মন্দিৰ, সকলে কিবা পূজা অৰ্চনা থাকিলে ইয়াতে আহে কামাখ্যা মন্দিৰত। চাওকচোন আপোনালোকে ভিউজটো, এডালাহত গছ, এইয়া টিনা টিকলি তো বলক, লাষ্ট দলং এইখন, আৰু নাই দলঙত। অ' টিকলি কেনে লাগছে? তইতো আমাৰ তাতে আহি কেনে দেখি মাতৰ ঘৰত পাইছা। এইটো আমাৰ নদী হয় দেই, কি নদী মই সেইটো নাজানো, নদীটোৰ নাম কিবা। অতি নাজানা নেকি নামটো? জানা? অঁ নাজানে, বাট কিবা নদীটোৰ নাম। আমাৰ ইয়াৰে কোনোবাই যদি জানে প্লিজ ক'ব হা মোক কমেণ্টত, মই নাজানো মানে নদীটোৰ নাম কি। সেইটো নদী বহুত দূৰৰ পৰা আহিছে। এতিয়া আমি এই নদীটোৰ পাৰে পাৰে যাব লাগিব আমাৰ জেঠীমাহঁতৰ ঘৰত। আমাৰ মানে জেঠীমাহঁতৰ ঘৰ বহুত পথাৰৰ মাজত হয় একচুৱেলি। চ' বলকচোন চাই যাওক আপোনালোকেও, আমিও গৈ থাকোঁ। আৰু এই লাষ্ট দলংখনৰ পৰা এনেকৈ তলেৰে আমাৰ জেঠীমাহঁতৰ তাত নামি যাব লাগে। এয়া টিনা নামি গৈছে। এতিয়া আৰু ইয়াতে ভিডিঅ' বনাই আপোনালোককনো কি দেখাম, একে জেগাতে জেঠীমাহঁতৰ ঘৰত গৈ চাব বলক। এইবাৰ মই চাইকেল চলাই আছোঁ দেই গাইজ। এইয়া টিনা টিকলি আহিছে, ব্ৰেক নোহোৱা চাইকেলখন মোক দিছে। এক্সিডেণ্ট হ'লে হ'ল আৰু, পানীত নামি যাম একেবাৰে, গৈ কিবা পামগৈ, নদী চদী পাই যাম। চাই যাওকচোন আপোনালোকে। ৰাস্তা অ' টিকলি মল্লো মই মাছ চাছ মৰা নাই দেখোন, মানুহ নাই। তাৰমানে এইবাৰ পোৱালিটোক লৈছে, পোৱালিক লৈ আছো মানে, আহি পালো জেঠীমাহঁতৰ ঘৰ। এইটো পোৱালি, এইটো চা, মোবাইল চোৱা, মোবাইল চোৱা, এইটো চা, এইটো হাই দিয়া, হাই হাই ক, হাই। এইটো সৰু বা, হাই। এইটো এই মোবাইলটো চোৱা, এইটো গাইজ আমি আহি পাই গ'লো। এইটো আমাৰ ভাগিন হয় দেই। বাবু নে ছোৱালী? কি হয় তুমি? কি হয়? এইটো বাবু হয় দেই একচুৱেলি। লাগিব মোবাইল, মোবাইল লাগিব, মোবাইলৰ কাৰণে পাগলা লাগিব লাগিব মোবাইল। এইটো চোৱা, এইটো চাই আছে, দেখিছে গাইজ আপোনালোকক। গাই কৈ দিয়া ব্যায়াম কৰিছে। যোগদান দিছে, ব্যায়াম, আহা ব্যায়াম কৰিছে। চাও 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 চাও, কুকু। ভাত খাওঁ দক গাইজ। পথাৰৰ মাজত আৰু কি ভাত, ভাত খাই মাছ পিটিকা পুৰা, এয়া শাক ভাত। পথাৰৰ মাজত আৰু বেলেগ কি ভাত পাব। খাওঁ দক ভাত, আপোনালোকক দেখাই দেখাই। টিনা খানা মেইন, খানা মেইন কি মেনে মাছ। তাত আহিছোঁ যিহেতুকে ঢেকীয়ানো কেনেকৈ নিনিওঁ। চাওকচোন গাইজ, কি ধুনীয়া ধুনীয়া ঢেকীয়া আছে। লৈ যাওঁ বলক। এইটো হয়নে ঢেকীয়া? এইটো ঢেকীয়া নহয়, এইটো গছ হয়। হয়নে গাইজ? এইটো কি? ঢেকীয়া চিনি নাপালে আৰু কিবা আছে নেকি? কি কয় হে, মূৰ্খ হয় নেকি এইবিলাক? নাজানো ক। এয়া ঢেকীয়া, ঢেকীয়া
লৈ যাওঁ দিয়ক ঘৰত গাইছ হৈ গ'ল এইখিনি হৈ গ'ল বহুত আছে দিয়ক আপোনালোকে জনাব আৰু ভাল লাগে ন ঢেকীয়া খাই মই কিন্তু বহুত ভাল পাওঁ এটা কথা কিন্তু কাৰোবাৰ যদি বিষ বেমাৰ আছে নহয় ঢেকীয়া খাই দিব বহুত ভাল হৈ যাব একদম বেয়া বিষৰ কাৰণে চাওকচ এই দুজনী ক'ত সোমাইছে জোকে হ'ব তহঁতক সেইজনী আৰু কুৱাৰ পাৰত গৈছে ঢেকীয়াই নাইচোন ঢেকীয়াই নাই বোলে কি ইমানখিনি ঢেকীয়া পালোঁ ঢেকীয়া চাওঁ কি ধুনীয়া ঢেকীয়া টিনা খাব লাগিব আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ এয়া আমাৰ জেঠীমা এয়া পোৱালিটো আমাৰ মৰম লগা পোৱালিটো আমাৰ এইটো হাই কৈ দিয়া হাই এতিয়া মাতিব নোৱাৰে বাট এইটো আমাৰ জেঠীমা হয় এইটো আমাৰ সৰু বা চ' আমি যাওঁ আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটোক কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব কেনেকুৱা পাইছে কমেণ্টত জনাই দিব ঘণ্টা বাটনটো দাবাবলৈ নাপাহৰিব বাই বাই